কৃষ্ণ জয়গুৰু শংকৰ আজি আমি উপস্থিত আছোঁ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাণিজ্যমেলাৰ ভিতৰত কি কি আছে চাওঁ আহক। মোৰ নাম শ্ৰী মোহন চন্দ্ৰ দাস। আপোনাৰ ঘৰ ঢাপকটাত? মোৰ ঘৰ ঢাপকটা মিলনপুৰ। এয়া চিত্ৰভাগত বস্ত্ৰ ভাগৱতৰ দশম স্কন্ধ আপুনি নিৰ্মাণ কৰিলে? মই ঘৰুৱা তাঁতশালত এই চিত্ৰভাগৱতৰ দশম স্কন্ধটো তৈয়াৰ কৰিছোঁ। আমাৰ ভাৰত বিখ্যাত আৰু পদ্মশ্ৰী বঁটাপ্ৰাপক মাজুলী চামগুৰি সত্ৰৰ হেমচন্দ্ৰ প্ৰভু তেখেতে এইবোৰ চিত্ৰবোৰ দিছিলে ভাগৱত দশম স্কন্ধ। বোলে এইটো পৰা হ'বনে, মই বোলো যত্ন কৰি চাওঁ। এনেধৰণে চাই তেখেতৰে সকলোবোৰ সহযোগত মই অকণমান কৰিলোঁ আৰু। তাঁতশালত সম্পূৰ্ণভাৱে বৈ উলিয়াবলৈ কিমান দিন লাগিছিল? সম্পূৰ্ণ বৈ উলিয়াবলৈ 15 মাহ লাগিছিলে, কেইদিনমান বেছিহে লাগিছে, তথাপিতো কম লগা নাই। চিত্ৰখিনি তাঁতত বৈছে? চিত্ৰখিনি মই ঘৰুৱা তাঁতশালত বৈছোঁ। আৰু এই আখৰখিনি মই বেজীয়ে তুলিছোঁ, শালতে বেজীয়ে তুলিছোঁ। মই বেজী কামো কৰোঁ।